মই ইমান নাজানো বনাবলৈ হ'লেও আৰু ট্ৰাইটো কৰোঁ আৰু বনাব পানী 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 ইয়াতে পাম পানী হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে আজি মানে এটা বেলেগ ভিডিঅ' বনাম আৰু ভিডিঅ'টো মানে এনেকুৱা এটা মানে সেই আৰু ফুড ব্লগ টাইপৰ বনাম ফুড ব্লগ মানে ঘৰতে ফুড ব্লগ মানে ৰাস্তাত যাই ফুড ব্লগ নহয় আৰু মানে এই ঠেলাবোৰত যাই ফুড ব্লগ নহয় মানে মোৰ ঘৰতে বনাম আৰু আজি মানে খানাটো মানে মই বনাম আৰু কি বস্তু চাই লওক কেনেকুৱা বনাওঁ কি বনাওঁ মানে আপোনালোকে যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব চাই যদি ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি কিনে পুৰা বেল আইকনটো আপোনালোকে দবাই দিব আৰু ভিডিঅ'ৰ আপোনালোকে চাই থাকক এতিয়া আমি একদম বঢ়িয়াকৈ আমি কেৰাহীটো লৈ লৈছোঁ ইয়াতে একদম কেৰাহীতে জুই জ্বলামেই আৰু কেৰাহী জ্বলাম একদম পুৰা তেল চেল ৰেডি কৰি লৈছোঁ এতিয়া বস্তুটো কি হ'ব পাৰে এতিয়া চাওক পিঁয়াজ কাটি লৈছোঁ এইটো কাটি লৈছোঁ এইটো আলু কাটি লৈছোঁ এতিয়া চাওক আমি বস্তুটো আপোনালোকে অলপ আন্দাজ কৰিব পাৰিছে নে বোলে কি বস্তু বনাম বস্তু দেখা পাইছে আপোনালোকৰ কাষতে আছে চাই লওক কি বস্তু এইটো কি চাই লওক এইটো কৈছে এই হৈছে আমাৰ আছাম ট্ৰেক্টৰ ইয়াক আমি পৰ্ক এইটো দেখিছে এতিয়া আছাম ট্ৰেক্টৰ বুলি কয় বহুতে আছাম ট্ৰেক্টৰ বুলি কয় এইটো অসমৰ পৰ্ক আছাম ট্ৰেক্টৰ গাহৰি মাংস আমি বনাওঁ এতিয়া চাওক আমি ইয়াতে বনাম এতিয়া গাহৰি মাংস বনাওঁ আপোনালোকে চাই যাই থাকক মই ইমান নাজানো বনাবলৈ হ'লেও আৰু ট্ৰাইটো কৰোঁ আৰু বনাবৰ কাৰণে মানে এই ৰুমত আছিলোঁ নহয় আগতে ৰুমত থাকোঁতে মানে তেতিয়া মানে অলপ চলপকৈ বনাই মানে শিকি মেলি এনেকুৱা এতিয়া ঘৰত আৰু এতিয়া পৰ্ক খাবলৈ ইচ্ছা কৰোঁ এতিয়া পৰ্কে বনাওঁ আৰু চাই লওক আৰু পৰ্কটো একদম পূৰা বঢ়িয়া আৰু এতিয়া আমি সেই দিওঁ আধা ৰগুনৰ এইটো পেষ্টটো দিওঁ আৰু ঢালি দিওঁ আৰু এতিয়া আমি একেবাৰে গোটেই মাংসখিনি ঢালি দিওঁ এতিয়া গোটেইখন অলপ সিজি গৈছে পেষ্টখিনি ঢালি এতিয়া পূৰা একদম পূৰা মিলাই দিওঁ আৰু কিমান দিওঁ অলপ দিওঁ আন্দাজ কৰি দিলোঁ হালধি তাৰপিছত কি দিওঁ নিমখ দিওঁ নিমখ আৰু অলপ হৈ গ'ল পিছত আমি টেষ্ট কৰি কিনে খাই কিনে আকৌ দিম বৰ্তমান কি খাওঁ হালধি কালাৰটো লাইলে উঠিব দিছে আৰু এতিয়া আমি কি দিম এইখিনি এতিয়া আমি এই আলু কাটাখিনি এতিয়া পূৰা ঢালি দিম আৰু ঢালি দিম গোটেই লৈ দিলোঁ ইয়াতে আলু কাটাখিনি এতিয়া কালাৰ চাওক না মাংস একদম মানে কি মজা কালাৰ বা একদম ডাঙৰ ডাঙৰ পিচ দিছে পানী 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 ইয়াতে পাম পানী ইয়াতে পাম এইটো অলপ গৰম পানী পাই যাম হৈ যাব ফাইনেলি আমাৰ মাংস কমপ্লিটেড এই কালাৰ চাওক না কি মজা কালাৰ হৈছে ফাইনেলি আমাৰ এই খানা আমাৰ ৰেডি একদম চাওক কি মজা একদম স্মাইলি ফেচ এইটো ভাত ৰেডি এইফালে আমাৰ এইটো পৰ্ক একদম কালাৰ কি মজা কালাৰ এইটো পৰ্ক আমাৰ ৰেডি হৈ গৈছে এতিয়া খাওঁ আৰু এতিয়া আপোনালোকে চাই থাকক আৰু খাওঁ আৰু একদম কি মজা এতিয়া আমি খাই থাকোঁ একদম পুৰা টেষ্টি মানে কি মজা হৈছে টেষ্টি মানে একদম মাংসৰ পিচটো চাওক না পুৰা চৰ্বিৰ মজা একদম এইটো চাওক কি টেষ্টি একদম পুৰা চৰ্বি পিচ টেষ্টি এইটো পিঁয়াজ লৈ লৈছোঁ আমি ৰিং ৰিঙে কাটি পিঁয়াজ লৈ লৈছোঁ ত' ফ্ৰেণ্ডছ এতিয়া মানে পূৰা একদম খাই লৈ মানে মই পূৰা আজৰি আৰু এতিয়া মানে অলপ ৰাস্তাৰ ফালে আছোঁ মানে ঘৰৰ সন্মুখতে আছোঁ একদম মানে খাই লৈ একদম মাংসটো মানে খাই একদম মজা লাগিছে আৰু এতিয়া আপোনালোকে মানে কমেণ্ট কৰি জনাব আৰু মানে ভিডিঅ'টো কেনে লাগিল তলত মানে কমেণ্ট কৰি জনাব কেনে হৈছে আৰু যদি চেনেলটো মোৰ চাই কিনে ভাল লাগিছে যদি মোৰ চেনেলটো আপোনালোকে ভালকৈ ভিজিট কৰক আৰু যদি ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু শ্বেয়াৰ কৰি দিব পাৰিলে আপোনাৰ লগ বন্ধুৰ মাজতে আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনাৰ নেক্সট আৰু ভিডিঅ' আহি থাকিব এনেকৈ মানে নেক্সট ব্লগত আপোনালোকে লগ পাম তেতিয়াৰ কাৰণে আজিৰ কাৰণে টাটা বাই বাই